স্বাধীনতা মানে সকলো তিমহকে লিপ্তাৰ ঘোৰাত ঈশ্বৰমতে কৰে বিচৰণ। কিন্তু এই যুদ্ধ দিয়া কংস নাৰীটোৰ কপালত সেই সুখ যুদ্ধ ফেলানিত শান্তিৰ কোমল সজ্জাত অশান্তিৰ কণ্ঠকে হাই সিও কণ্ঠকিত লাও বলে মৃত্যুৰ খৰম মদিনাই গৈ সাক্ষৰ তখনিকে দেখা পাওঁ অত্যন্ত হাতীক বুঢ়া তোলাই থকা দেখিল দৰবাৰ দৈবা কি কৰ হঠাৎ অস্তাম হন্তামে শান্তমূর্তি করিলে চাম দেখি নিজময় কারাগারলৈ চাবলৈ প্ৰাণ বলি মোৰ আজি অষ্টমী তিথি। হয় মহারাজ, আজি অষ্টমী তিথি। আজি মই প্ৰাণবলী জন্মিছে। হয় কিমান মহারাজ? দেৱৰ কিনাৰত বাচ্চাৰ মনত আছে কাৰণে আছে ধ্বংসকাৰী কংস সেই দৈপমানী বিবাহ হ'ব এতিয়া জীয়াই আছে নে কাৰণ নাই মহারাজ, কি মৰিছে? প্রাণ বলি দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী হৈ কেৱল আপোনাকে সিহঁতে প্ৰতাৰিত কৰিব খোজে। আৰু সেইটো কিমান সহজে প্ৰতাৰিত কৰিব নোৱাৰে মহাৰাজে। এইবাবে ৰাজ্যতে যিমানবিলাকে শিশু একান্ত দান কৰিছে সকলোকে মাতৃ গৰ্ভৰ বা আজুনি কারাগার কি তারকু বলছিল মহারাজে, কিন্তু কারাগার বলছিল হাতত উত্তপ্ত অখিলনি এই ভাষা বলি যদি কোনোবা শত্ৰুৱে জন্মগ্ৰহণ কৰিছে তাকে মাতৃ গৰ্ভৰ পৰা আঁতৰি